এইবাৰ আৰু আমি কোকৰাঝাৰত 77 যেটো নেশ্যনেল চেম্পিয়নশ্বিপ সন্তোষ ট্ৰফি 2023 আৰু 24 যেটো গ্ৰুপ ডিৰ যেটো খেল এই খেলটো পৰিচালনা কৰিবৰ কাৰণে কোকৰাঝাৰে সুযোগ এটা লাভ কৰিছে। ইয়াত মুঠ 6টা টিম ইয়াত অংশগ্ৰহণ কৰিব। এতিয়া প্ৰথম আজি আৰম্ভ হ'ল ৰাতিপুৱাৰ যেটো খেল। প্ৰত্যেক দিনত আমাৰ তিনিটাকৈ খেল থাকিব। আজি ৰাতিপুৱাৰ যেটো খেল ৰেলৱে আৰু চণ্ডীগড় ইয়াৰ মাজত এতিয়া হৈ আছে আৰু আবেলিত যেটো আজিৰ ওপেনিং যেটো গেম এটো সন্ধিয়া আবেলিত কৰা হৈছে 5:30 বজাত অসম আৰু বিহাৰৰ মাজত য'ত নাকি আমাৰ অসমৰ স্পৰ্টছ মিনিষ্টাৰ শ্ৰীমতী নন্দিতা গাৰ্লছা আহিব। আমাৰ বিটিচিৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব। কিছুমান বিশিষ্ট ব্যক্তিসকল থাকিব। আবেলিহে আমি চেৰিমনিয়েল যেটো ওপেনিং হেতু কৰা হ'ব। ৰাতিপুৱাৰ পৰা যেটো আমাৰ খেল আৰম্ভ হ'ল তো আমি ভাবো যে আমাৰ এই যেটো আজিৰ পৰা 17 তাৰিখলৈকে হ'ব লগা যেটো আমাৰ ইয়াত খেল আছে এই খেলটো ভালদৰে হৈ যাব বুলি আমি আশা কৰিছো। ৰাইজেও ইয়াত সঁহাৰি নিশ্চয় জনাব। ৰাতিপুৱাৰ কাৰণে অলপ মানুহ কম হৈছে কিন্তু যেটো আৰু দুটা গেম আছে আজি সেই গেমত নিশ্চয় মানুহবিলাক আহিব। আজি যেহেতু এনেও সানডে অফিচ নাই স্কুল কলেজ নাই নিশ্চয় বহুত মানুহ আহিব। ৰাতিপুৱা অলপ কম হয় স্বাভাৱিক। তো সেই ধৰণে আমি আশা কৰিছো ৰাইজৰ সঁহাৰি আমি নিশ্চয় পাম। খেলুৱৈসকলৰ যেটো চাওক ইতিমধ্যে আমাক অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত 110 কোটি টকা ধাৰ্য কৰি এটা ষ্টেডিয়াম আমাক নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ আমাক এটা অনুমোদন জনাইছে। তো এইটো হোৱাৰ লগে লগে আমাৰ এই অভাৱটো নাইকিয়া হ'ব। তো এতিয়ালৈকে আমাৰ ফালৰ পৰা যেটো মাটি দিয়া হ'ল আৰু তেনেকুৱা যিবিলাক কৰিব লগা আছে এইবিলাক কৰি আছে। ইয়াৰ মুঠ 140 বিঘা মাটিত এই নিৰ্মাণ কাৰ্যসূচীটো হ'ব। আটক ধুনীয়াকৈ এতিয়াৰ যেটো বৰ্তমানৰ লগত খাপ খোৱাকৈ এটা নেশ্যনেল ইণ্টাৰনেশ্যনেলৰ যেটো মানে সুবিধা থকা এনেকুৱা এটা ষ্টেডিয়াম হ'ব আৰু এইটো হ'লে আমাৰ মানে অভাৱটো পূৰণ হ'ব। কেতিয়া হ'ব? সব এইটো অলৰেডি ডিপিআৰ আমি সাবমিট কৰিছো। ডিপিআৰ সাবমিট কৰা হ'ল আৰু যেহেতু আমাক মুখ্যমন্ত্ৰীয়ে ক'লে যে অতি সোনকালে হ'ব লাগে তো আমি আশা কৰিছো এইটো হয়তো অহা ডিচেম্বৰত যেহেতু কোকৰাঝাৰত আমাৰ অসমৰ বিধানসভা হ'ব 5 দিনীয়া বিধানসভা হ'ব নিশ্চয় সেইখিনি সময়ত আমি ইয়াৰ ফাউণ্ডেশ্যনটো আৰম্ভ কৰিব পাৰিম বুলি আমি আশা কৰিছো।